হেল্ল' এভৰিৱান, কি খবৰ? আজি যিহেতু কাতি বিহু নহয় জানো, মই এয়া দেখিছে গামোচা চামোচালৈ পঠালে বুলি ওলাইছোঁ চাকি জ্বলাবলৈ বুলি। আৰু কাতি বিহু সকলোলৈ শুভেচ্ছা থাকিল। আৰু বলক জ্বলাই আহোঁ চাকি গছ। এইফালে মই আহি দাইদেউহঁতৰ ঘৰত পালোহি গাঁৱত। এইফালে ধুনীয়াকৈ একদম কলপুলি কি ধুনীয়াকৈ ৰুইছে দেখিছে নহয়। অঁ, এইফালে পেহী আৰু এয়া পথাৰত চাকি জ্বলাবলৈ এইটো ইমান ধুনীয়াকৈ বিয়াটো বনাই দিছে দাইদেৱে। এয়া দেখিছে জ্বলাবলৈ এয়া পাত এখিলা আনি দিছে টোপোলা পান দিব। এইফালে পথাৰ আহি পালোহি। এইফালে ভাইটিকো লৈ আহিছোঁ, অকলে আহিবলৈ দিগদাৰ হৈ যায় যে। বস্তু সেউজীয়া পথাৰখন দেখিবকৈ ভাল লাগে নহয় জানো। বলক তেতিয়াহ'লে চাকি গছ জ্বলাই আহোঁ। এয়া দেখিছে ইমান বোকা পানী। এয়া এইবাৰ পথাৰত কিন্তু ধান দাবলৈ পাই যাম কিন্তু। ইমান চোৱাচোন কিমান কিনি সোমাইছে, আঁঠুটোলৈকে পাইছে চাগে মোৰ। ইমান বোকা। এইবাৰ ধান দাওঁতে কিন্তু বোকা হ'ব দেই পথাৰ। আমাৰ এইখিনি দ পথাৰ যে পানী থাকেই। বাম পথাৰবিলাক ভাল আৰু পানী নাথাকে। আমাৰ ইয়াত দেখিছে নহয়, এইবোৰ ইমান হাবি। জোক ওলাব বুলিয়ে ভয় দেই। চাওকচোন ইমান হাবি হৈ আছে একদম। এইবিলাক নৰাবিলাকে কাটিছে একদম ভৰিত। পাৰিছা নাই আহিবলৈ? আহা। মা মৰিলো মই অলপতে পৰোঁ। ৰাম ভাগৰ লাগি গ'লগৈ। আমাৰ দুবাৰটোত পাই গ'লোহি, আহিলোঁ। এতিয়া জ্বলাই লওঁ আৰু। এইফালে দেখিছে ইয়াৰ পৰা একদম এয়া দেখিছে একদম সেই একদম গছখিনি দেখিছে সেয়ালৈকে একদম আমাৰ হয়। এইখিনি ইয়াৰ পৰা একদম তালৈকে আমাৰ হয়। আৰু এইখিনি ওচৰতে লাগি আছে, এইখিনি আমাৰ দাইদেউহঁতৰ হয় এইখিনি। আৰু এইফালে দেখিব পাইছে বন্তি চাকি জ্বলাবলৈ ৰেডি কৰি থকা আছে। আৰু এইফালে কিটি কৰিলে মানে একদম জোকে ধৰা নিচিনা লাগে আৰু। এইফালে বন্তি গছি জ্বলাই ধূপ জ্বলা হৈ গ'ল। আৰু মোৰ ড্ৰেছযোৰ দেখিছেনে একদম বোকা পানী হোৱাৰ কাৰণে একদম ওপৰত কেনেকৈ কুচাই লৈছোঁ। দেখি হাঁহি উঠে, নেহাঁহিব কিন্তু দেই। আৰু মনৰ কথাখিনি ক'লোঁ আৰু যি ক'ব লগা আছে। এইফালে এতিয়া বন্তি জ্বলাই হৈ গ'ল আৰু এতিয়া যাওঁগৈ আৰু। মা জোকে খালে সোপাই দেই। ইমান মানে কিটি কামুৰিছে নহয়, জোক ওলাইছে বোলে ভয় লাগে একদম মানে। এইফালে জ্বলাই হৈ গ'ল আৰু এতিয়া যাওঁ। এইফালে মানুহবোৰ জ্বলাবলৈ আহিছে আৰু। এতিয়া দেখিব পাই যে পথাৰৰ পৰা আহি দেখিছে ঘৰটো আহি তুলসী তলত চাকি জ্বলালোঁ। এইফালে মম জ্বলালোঁ চবফালে। আৰু এইফালে দেখিছোৱাচোন বাৰু জোন বাইটো। আজি যিহেতু জোন পূৰ্ণিমা। এয়া দেখিছে ইমান ধুনীয়া লাগিছে দেখিবলৈ, ধুনীয়াকৈ ওলাই আছে। পোহৰ হৈ আছে আজি মানে দেই। আৰু খানা কেনেকুৱা আপোনালোকৰ সেইফালে? কি চলিছে আজি খানা? মোৰতো নিৰামিষ, কিন্তু আজি বৃহস্পতিবাৰ মই নাখাওঁ। আমাৰ পাপাই বন্দুক কিনি দিলে, গুলিও কিনি দিলে। চোৱা কেনে খবৰ? হেপ্পী কাতি বিহু কৈ দে। হেপ্পী কাতি বিহু। এইফালে দেখিছে গোটেইকেইটা একদম মানে কি হ'ল? ভয় লাগিছে? ভয় নকৰে, যোৱা ধৰা গৈ ইয়াতে ধৰা। এইফালে ভয় খাইছে। ধৰা গৈ এইফালে ধৰা, একো নহয়। চোৱাচোন তুমি এইফালে এইফালে হিৰ' ধৰা। চা টিকলু দাদা ভয় নাখায়, তুমি কেলৈ ভয় খাইছা? ধৰা ধুনীয়াকৈ। ধৰা। এতিয়াহে শেষেই হৈ গ'ল। আকৌ জ্বলাই দিয়া। চা এইফালে চা। এনেকৈ ঘূৰাই দিয়া মানে, এনেকৈ ঘূৰাই দিয়া। এনেকৈ ঘূৰা। এনেকৈ চোৱা। এয়াকে পাৰিছা। ভয় নাখায় নহয়, এইটো একো নহয়। চোৱা এইটো এইটো বমটো ফুটাই এইটো চকৰিটো জ্বলাই দিয়া, লগাই দিয়া। মজা। ইমান ধুনীয়া লাগিছে। বাবা খতম, শেষ হৈ গ'ল। হেল্ল' গাইজ, আজি মই কেমেৰামেন বনিছোঁ। এইটো বন্ধু হৈ আছে। কি হ'ল মানে জ্বলা নাই যে? আই ডণ্ট ন'। জ্বলিলে। কি মানে এনেকুৱা? এৰি দিয়া না। তো গাইজ এইটো জ্বলি গ'ল। তো খতম। মোৰ হাতত অকণমান গম পাইছা নে তুমি? পুৰিলে তোক দিয়া।